হেল্ল' ফ্ৰেণ্ডছ, মই আজি আকৌ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিছোঁ। ৰেচিপিটো হ'ল নাৰিকলৰ সৈতে পনীৰ। এয়া মই গল্ডেন ব্ৰাউন হোৱাকৈ 200 গ্ৰাম পনীৰ ভাজিছোঁ, এটা পিঁয়াজ আৰু এটা বিলাহী, কোকোনাট মিল্ক, অলপমান ৰুকি থোৱা নাৰিকল, 2 চামুচ সৰিয়হ, আপোনালোকে আফুও ল'ব পাৰে, আধা চামুচ চফ, 2 ফুটামান নহৰু আৰু আদা, 1 চামুচ গোটা জিৰা, এটা শুকান জলকীয়া আৰু 2টা ইলাচি। এতিয়া মই 1 ঘণ্টাৰ আগৰ পৰা তিয়াই লোৱা মছলাখিনি মিক্সিত পিচি ল'ম। এয়া মই মিক্সিত পিচি লৈছোঁ। এতিয়া মই অলপ অলিভ অইল কেৰাহীত দিছোঁ, আপোনালোকে মাষ্টাৰ্ড অইল বা ৰিফাইনো দিব পাৰে। এতিয়া মই কাটি লোৱা বিলাহী আৰু পিঁয়াজটো ভাজি ল'ম। এয়া মই ভাজি আছোঁ, বিলাহী আৰু পিঁয়াজখিনি ভাজি আছোঁ। এই ভাজি লোৱা বিলাহী আৰু পিঁয়াজখিনি মই আকৌ মিক্সিত পেষ্ট বনাই লৈছোঁ। এতিয়া মই কেৰাহীত আকৌ অলপমান তেল ল'ম, লৈ পেলাই পিচি লোৱা মছলাখিনি আকৌ ভাজি ল'ম। এতিয়া মই মছলাখিনি ভাজিছোঁ, কিন্তু বেছিকৈও ভাজিব নালাগে, কাৰণ সৰিয়হ বেছিকৈ ভাজিলে আকৌ তিতা হৈ যায়। অলপ সময় ভাজি লৈ মই ইয়াতে বিলাহী আৰু পিঁয়াজৰ পেষ্টখিনিও দি দিছোঁ একেলগে দি পেলাই আকৌ ভাজিম। মই নন ষ্টিকি কেৰাহী বা টাৱাতকৈ মই সদায় লোহাৰ কেৰাহীহে বেছি প্ৰিফাৰ কৰোঁ। মই লোহাৰ কেৰাহীত বনাই ভাল পাওঁ। মই এতিয়া নিমখ দিলোঁ 1 চামুচ, অলপমান মই হালধি পাউডাৰ দিছোঁ আৰু কাশ্মীৰী মিৰ্চ অলপ দিম। নিমখ আপোনালোকে সোৱাদ অনুসৰি দিব। এতিয়া মই ল' ফ্লেমত অলপ ভাজিম। ইয়াতে মই ৰুকি লোৱা নাৰিকলখিনি দি দিছোঁ। মই লোহাৰ কেৰাহীখনত বনাই খুবেই ভাল পাওঁ। লোহাৰ কেৰাহীত বনোৱাৰ আমেজেই বেলেগ, সোৱাদটো খুব ভাল হয় লোহাৰ কেৰাহীত। এতিয়া ইয়াতে মই কোকোনাট মিল্ক প্ৰায় 1 কাপমান দি দিছোঁ। এতিয়া আকৌ অলপমান সময় লৰাই ল'ম। অলপ লৰাই এনেদৰে লৰাই থাকি এতিয়া পনীৰখিনি মই ইয়াতে দি দিম। একেলগে পনীৰখিনি আকৌ এতিয়া মই ভাজিম। এতিয়া মই প্ৰায় 1.5 কাপমান পানী দি দিছোঁ। আপোনালোকে গ্ৰেভি যিমান লাগে সিমান পানী দিব পাৰে। এতিয়া অলপমান আকৌ লৰাই মই ঢাকনখন দি দিম। কেৰাহীৰ ঢাকনখন মই প্ৰায় 10 মিনিটমানৰ কাৰণে দি দিম। আপোনালোকে মোৰ ৰেচিপিটো চাই যদি ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লাষ্টত মই পনীৰখিনি অলপ ক্ৰীম আৰু এটা পুৰি লোৱা শুকান জলকীয়া দি গাৰ্নিছ কৰি দিছোঁ। ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। থেংক ইউ, বাই বাই।